এই লকডাউনৰ সময়তো অসম চৰকাৰে অহা 6 জুন তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। ৰকিলৈকে ফোন এটা কৰি লওঁ। এইডালৰ কাম বন নাই আৰু। হেল্ল' ভাই ৰকি, আৰে আমিতো পাছ কৰিমেই ন। চিল ব্ৰ। আচ্ছা আৰু চা, ফেইল কৰিলেতো ভালেই ন, মালটোতো নেক্সট ক্লাছতে পঢ়ে। কাম নাই আৰু তোৰ। দে হ'ব দে, মই পাবজি খেলি আছো, অলপ পিছতকে ফোন কৰি আছো। দে হ'ব দে, তই খেল। মই ৰাখিছো, হ'ব দে। হ'ব দে। পিতাই কাইলৈ মেট্ৰিকৰ ৰিজাল্ট দিব নহয়, নামঘৰৰ পৰা আগে যা এপাক। মা ওলাইছোৱে। এডমিট কাৰ্ড বিলাক ঠিক কৰি থৈছেনে নাই? থৈছো ককা। কাইলৈ ৰিজাল্ট দিব নহয়। পাছ কৰো নে ফেইল কৰো তাৰে ঠিক নাই, এডমিট কাৰ্ড বিচাৰিব দি আছে। মুভিজনীলৈকে ফোন কৰো। আৰে উঠা। এইটোৱে আকৌ ফোন। হেল্ল'। ৰকি ক। আৰে তইতো পাছ কৰিবিয়ে ন, তোৰতো টেনচনেই নাইকিয়া। পণ্ডিতটোৰ পৰা চব লিখিছই। মই একে তাৰপা গোটেই সোপা চোৱা নাই দে। এতিয়ালৈকে 3বাৰ মেট্ৰিক দিলো বে। এইবাৰ যদি পাছ কৰিব নোৱাৰো নহয়, খেদি দিব। পিঠিখন নাথাকে, তই সেইটো ভাবিছনে নাই? নকৰ দে ফেইলকে। আৰে পাছ কৰিলেতো একেলগে পঢ়িম ন, ওলাব লাগিব না কলেজ। দে হ'ব দে, ৰাখিছো বে। মোৰ যদি ডিষ্টিংশ্যন নাহে কি হ'ব? ধেৎ চালা, আৰু অকণ যদি পঢ়িলো হয়। ৰাহুললৈ ফোনটো কৰি লোৱা ভাল হ'ব, সি বা কেনেকে আছে। হেল্ল' ক। মাহঁতেতো কৈয়ে দিছে যে ডিষ্টিংশ্যন নাপালে মোক আৰু কলেজত এডমিশ্যন নিদিয়ে। তুমি ডিষ্টিংশ্যন পাবা দিয়া। কি হয় দেখা যাব আৰু দে। ফোন কৰি থাকিবি। কৰি থাকিম আকৌ। হেল্ল' ফ্ৰেণ্ডছ, যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন ইয়াৰ নেক্সট পাৰ্টটো আহিবলৈ আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।